দৰঙৰ বাকৰিত মই প্ৰেমত পৰিলোঁ। শুনা, যোৱা 2 বছৰে মই প্ৰেমত নপৰা মানুহজনে কেনেকৈ জানো দৰঙৰ বাকৰিৰ প্ৰেমত পৰিলোঁ, গমকে নাপালোঁ। যোৱা কেইমাহমানৰ পৰা অচিনাকি মানুহবোৰ যেন মোৰ নিচেই আপোন হৈ পৰিছে। সিদিনাৰ কথা, দৰঙৰ বাকৰিত মই অকলে এখন অচিন চহৰৰ মানুহৰ লগত খোজ মিলাইছিলোঁ। সেই অচিনবোৰ আজি মোৰ চিনাকি। মুখত হাঁহি দেখিয়েই যেন কিবা ভাল লাগে। বুকুত লৈ আহিছিলোঁ বহুত সপোন, বহুত আশা, বহুত হেঁপাহ। আজিলৈ কিমান দিব পাৰিছোঁ হয়তো নাজানো মই। কিন্তু দৰঙৰ বাকৰিত প্ৰেমত সঁচাই পৰিলোঁ। দৰঙত খোজ পেলাই প্ৰথম এজনী ছোৱালীৰ প্ৰেমত পৰিলোঁ। তাইৰ এবাৰ মুখনি চাব, ৰাতিপুৱা সোনকালে শুই উঠি হোষ্টেলৰ ভাত নেওচি লৰা ঢপৰাকৈ আহোঁ কলেজলৈ আৰু মেজৰৰ ক্লাছ কৰি আকৌ হাজাৰজনৰ মাজত সেই বকুল গছৰ তলত বিচাৰোঁ তাইৰ মুখনি, যিয়ে মোৰ জীৱনৰ কিছু সোঁৱৰণি। তাইৰ সেই লাজত ৰঙা পৰা দুগালত যেতিয়া বেৰিয়া দাঁতৰ মাজেৰে ওলোৱা হাঁহিটোত মনটো যেন আৱেগেৰে উৎফুল্লিত হৈ উঠে। নাজানো তাইৰ প্ৰতি মোৰ দুৰ্বলতা ক'ত। তাইক দেখিলে যেন বুকুৰ ধপধপনি ক্ৰমান্বয়ে বাঢ়ি উঠে। দৰঙৰ বাকৰিত যেন তাইক দেখিলে জীৱন ৰঙীন হৈ পৰে। দৰঙৰ বাকৰিত কটোৱা সেই মধুৰ সময়বোৰ জীৱনৰ কিছু স্মৃতি